নমস্কাৰ বন্ধু, কি খবৰ? আশা কৰোঁ ভাল। মই আজি ৰন্ধাবলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু মই এতিয়া আছোঁ ঘৰত। তাকে এতিয়া পথাৰ চাইডে অলপ যাম ভাবিছোঁ ব'লক তেনেহ'লে। তো গাইজ আহি আছোঁ এতিয়া পথাৰলৈ। কাইলৈ যিহেতু মই ৰাতিপুৱাই যামগৈ, এইখন আমাৰ গাড়ীখন টিটি আছে, গেৰেজত সোমাব নাই, গেৰেজত বেলেগ আগৰখন আছে। এইখন আমাৰ 3 নম্বৰখন গাড়ী, তাৰপিছত ভিতৰত আৰু এখন আছে বাৰু। এয়াই আৰু এইটো বোমাৰৰ ল'ৰা ছোৱালীকেইটা বোমাৰৰ ল'ৰাজন আহিছিলে। এয়া মই এতিয়া এইফালে আহিছোঁ, পুৰা বৰষুণ দি আছে এতিয়া বাহিৰত। এইখন আমাৰ নতুন গাড়ী, আমাৰ গাড়ীখন এইখন আমাৰ পুৰণা গাড়ীখন এইখন। কালি এখন অনা হৈছিলে গাড়ী, কালিখন ইয়াত আছে বাৰু। এতিয়া এনেকৈ ৰখা হৈছে কাৰণ এইটো গেছটো অলপ সৰু হয়, দুখন গেছ সোমাব নোৱাৰে, সেইকাৰণে এনেকৈ ইয়াত থোৱা হৈছে। তাৰপাছত এখন আমাৰ চোতালত থোৱা হৈছে। আমাৰ চোতালত মানে চোতালত তাত থোৱাৰ ভিতৰত সোমাই থোৱা হৈছে কাৰণ বাহিৰত থ'লে ৰাস্তাটো ব্লক হৈ যায়, গতিকে এখন আমাৰ ঘৰত আমি ভিতৰত ভৰাই দিম থোৱা হৈছে আৰু এইখন। বাকী এয়াই আৰু সেই গাইজ আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু ভাগৰ লাগিছে, ঘূৰি মেলিলোঁ ভাগৰ লাগিছে, টোপনি ধৰিছে। গুড নাইট, বাই বাই। ধন্যবাদ, ব্লগ লগ পাই আছোঁ।